কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে মোৰ পিছে অৱস্থা একেবাৰে বেয়া আছিল একচুয়ালি গুৱাহাটীত এইকেইদিন বহুত বেছি গৰম আছিল আৰু তাৰ ফলত ঠাণ্ডা পানী বেছিকৈ খোৱা হৈছে আৰু তাৰ পৰিণতি এইটো ডিঙিত মাত একেবাৰে নাই ঠাণ্ডা পানী খাই খাই বহুত চৰ্দি আৰু কাহ হৈছিল মেডিচিন খাই খাই আজি অকণমান মাত ওলাইছেগে সেইকাৰণে ভাবিছোঁ কিবা এটা বনাওঁ আৰু আপোনালোককো দেখাওঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু মই নিবাসী পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেল নিবাসী কিচেন এণ্ড ক্ৰিয়েটিভিটিলৈ স্বাগতম জনাইছোঁ আজি বনাব লৈছোঁ অমিতাৰ এটা টেষ্টি ৰেচিপি কেঁচা অমিতাৰ হালৱা আৰু আপোনালোকে যদি এনেকৈ কেতিয়াও অমিতাৰ হালৱা বনাই খোৱা নাই এবাৰ প্লিজ বনাই খাই চাব আৰু মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আপোনালোকক কেনেকুৱা লাগিলে তেন্তে বলক কিচেনলৈ আৰু ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো অমিতাটো ফাৰ্ষ্টতে মই কাটি ল'ম ধুনীয়াকৈ মই এটা অমিতাৰ এফাল বনাম যিহেতু আমাৰ মানুহ কম আপোনালোকৰ যদি মানুহ বেছিকৈ থাকে তেতিয়াহ'লে এটা অমিতাই বনাব এনেকৈ দুফাল কৰি ল'লোঁ আৰু এতিয়া মই এফাল অমিতাৰ মাজেৰে এনেকৈ সৰু সৰু টুকুৰা বনাই ল'ম যাতে বাকলি গুচাবলৈ সহজ হয় এতিয়া অমিতাৰ বাকলিখিনি ধুনীয়াকৈ গুচাই ল'ব লাগিব আৰু অমিতাৰ মাজত যে থাকে বগা বগাখিনি এইখিনিও ভালকৈ গুচাই লৈছোঁ আৰু এতিয়া অমিতাখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু এখন ৰুকনি লৈছোঁ আৰু অমিতাখিনি এনেকৈ ৰুকি ল'ব ধুনীয়াকৈ এতিয়া এটা কেৰাহী লৈছোঁ আৰু কেৰাহীত মই 2 চামুচ ঘি দি দিছোঁ এইখিনি ফ্ৰিজত থোৱা কাৰণে এনেকৈ গোটা লাগি আছে ইয়াতে 2 চামুচ মানে কি হ'ব আৰু ঘিখিনি ধুনীয়াকৈ গলিবলৈ দিম ঘিখিনি গলি অহাৰ পিছত এতিয়া মই ৰুকি থোৱা অমিতাখিনি ইয়াতে দি দিছোঁ আৰু 2-3 মিনিটমান মিডিয়াম ফ্লেমত এনেকৈ ভাজি থাকিব লাগিব গাজৰৰ হালৱা যেনেকৈ বনাই চেম টু চেম এনেকৈ বনালে হ'ল আৰু এতিয়া ইয়াতে মই আমুল মিল্ক দি দিছোঁ আপোনালোকৰ ওচৰত যি গাখীৰ থাকে এইটোৱে ব্যৱহাৰ কৰিব গাখীৰখিনি দি অকণমান মিলাই মই ঢাকোন লগাই দি দিম যাতে অকণমান টাইম সিজি যায় এতিয়া ঢাকোনখন গুচাই দিছোঁ আৰু ইয়াতে দিছোঁ মই 2 চামুচ নেছলে মিল্ক মেড এইটো অপচনেল হয় আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে ইয়াৰ সলনি চেনি দিব লাগিব মই ইয়াত চেনি ব্যৱহাৰ নকৰোঁ আৰু মিল্ক মেডৰ টেষ্টটো বেলেগ হয় সেইকাৰণে মিল্ক মেড দি দিছোঁ আৰু অলপ টাইম এনেকৈ ভাজি থাকিব লাগিব আৰু দিছোঁ এটা তেজপাত আৰু ইয়াতে মই ড্ৰাই ফ্ৰুটছ দিছোঁ আলমণ্ড আৰু কাজু কিচমিচ থাকিলে কিচমিচো দিব পাৰে আৰু যেতিয়া অকণমান ডাঠ হোৱালৈকে ভাজি থাকিলে হ'ল জুইটো মিডিয়াম ফ্লেমতে ৰাখিব আৰু এইখিনিত মই এতিয়া অকণমান ৰেড ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ এইটো অপচনেল হয় নিদিলেও কথা নাই আৰু এইখিনি হৈ গৈছে আমাৰ আমি অমিতা হালৱা খালো ন খালো কেনেকুৱা লাগিলে বহুত ধুনীয়া লাগিছে টেষ্টি তো সঁচাকৈ হালৱা খাই ভালে লাগিছিলে আপোনালোকে এবাৰ বনাই খাই চাব আৰু টুকুৰতে কি কৰিব এবিচিডি লিখিম ড্ৰয়িং কৰিম ন এনেকুৱা কেলে কৈছা আৰু তুমি লিখিবলৈ জানো কেলে বেয়া পায় সৰু সৰু ল'ৰা ছোৱালীবিলাকে তাই তথাপি লিখি আছে অলপ অলপকৈ অকণমান পিছতে আমনি লাগি যাব তাই নিলিখা হ'ব ষ্টাৰ্ট হ'লেই নিলিখে হালৱা খাবলৈ সঁচাকৈ বহুত ধুনীয়া হৈছিলে আৰু ফিডবেক আমাৰ মেমে দিয়েই দিছে আপোনালোকেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা মোক কমেণ্ট ছেকশ্যনত জনাব তেন্তে ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
আৰু কাষতে থকা বেলেগতো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনবিলাক পাই থাকে তেন্তে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে ভিডিঅ'টো শেষলৈকে চাওক বহুত বহুত ধন্যবাদ বাই বাই